যিদিনা আপোনাৰ চহীটো অটোগ্ৰাফলৈ পৰিণত হ'ব, ভাবি ল'ব সেইদিনাই আপুনি সফল হৈছে। হাজাৰজন যোদ্ধাৰ বিৰুদ্ধে জয়ী হোৱাটো সহজ, কিন্তু যিজনে নিজৰ ওপৰত জয়ী হ'ব পাৰে সেইজনহে প্ৰকৃত বিজয়ী। অভিজ্ঞতা বয়সৰ পৰা পোৱা নাযায়, পৰিস্থিতিৰ পৰা পোৱা যায়। কোনোবাই যদি আপোনাক উপেক্ষা কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেন্তে ভুল তেওঁৰ নহয়, ভুল আপোনাৰ। কাৰণ আপুনি প্ৰয়োজনতকৈ বেছি তেওঁৰ পৰা আশা কৰিছিল। যিজনে আপোনাক হাজাৰ ব্যস্ততা আৰু ভিৰৰ মাজতো পাহৰি নাযায়, সেইজনে আপোনাৰ প্ৰকৃত আপোন। জীৱনৰ যিকোনো বিপদ অথবা দুখত সমভাগী হোৱাজনতকৈ ডাঙৰ সহায় আৰু ডাঙৰ আপোন কোনো নাই। বেয়া সময়বোৰ সকলোৰে জীৱনলৈ আহে। পাৰ্থক্য মাথো ইমানেই যে কোনোবাই যুঁজি জয়ী হৈছে আৰু কোনোবাই এতিয়াও যুঁজি আছে। অতীতলৈ উভতি গৈ আপুনি জীৱনৰ আৰম্ভণিক সুন্দৰ কৰিব নোৱাৰে, কিন্তু আজিৰ পৰা আৰম্ভ কৰি জীৱনৰ অনাগত দিনবোৰ সুন্দৰ কৰি তুলিব পাৰে।